নমস্কাৰ বন্ধুসকল, এই যে মৰম লগা ভাটৌটো দেখিছে, এই ভাটৌটো এঘৰ মানুহত বান্ধি ৰাখিছিলে, পুহিছিলে। একচুৱেলি তিনিচুকীয়া বৰডুবিৰ বিকাশ চাহ নামৰ এজন ব্যক্তিৰ ঘৰত এই ভাটৌ পোৱালিটো পুহি আছিলে। তেখেতসকলে বন্ধ কৰি ৰাখিছিলে। আচলতে এইবোৰ জীৱ, এই ভাটৌ হয় মৰম লগা। আমি আনিব যাওঁতে এই সৰু যে কণমানিটো দেখিছে, ল'ৰাটো যে দেখিছে, সি কান্দিছে, মাক বাপেকে কান্দিছে, হয়। কিন্তু আমি এই ভাটৌটোৰো এটা মুক্ত জীৱন থাকে, এই ভাটৌটোৰো পৰিয়াল থাকে। তেখেতসকলে এইটো বন্ধ কৰি ৰখাটো এটা ক্ৰাইম হয়। আৰু এই ভাটৌটো আমি তেখেতসকলৰ ঘৰৰ পৰা ৰেস্কিউ কৰোঁ, আৰু ৰেস্কিউ কৰি লৈ আহোঁ। লৈ অহাৰ পিছত তিনিচুকীয়া ৰেঞ্জ অফিচতে আমি অলপ টাইম ৰাখি মধুৰিআম খাবলৈ দিলোঁ। আপোনালোকে দেখিছিলে ভিডিঅ'টোত। আমি এনেধৰণৰ বস্তুবোৰক মৰম কৰিব লাগে, কিন্তু তেখেতসকলক এটা মুক্ত জীৱনো দিব লাগে। আমি এনেদৰে বন্দী কৰি তেখেতসকলক পুহি ৰাখিব নালাগে। আৰু তাৰপিছত আমি গুইজান ৱাইল্ড লাইফত মেডিকেলৰ কাৰণে লৈ যাওঁ, আৰু তাতে থৈ আহোঁ। তেখেতসকলে মেডিকেল চেকআপ কৰি তাৰপিছত তেখেতসকলে এই ভাটৌটো ৰিলিজ কৰি দিব তেখেতৰ নিজৰ জীৱনলৈ। এইখিনিতে কওঁ, আপোনালোকে জীৱ জন্তুক মৰম কৰক, তেখেতসকলক এটা মুক্ত জীৱন দিয়ক। এই চৰাই চিৰিকটিবোৰ আমাৰ খুবেই মৰমৰ, আৰু এইবোৰক আমি সংৰক্ষণ কৰাটো আমাৰ খুবেই জৰুৰী। ধন্যবাদ। আকৌ লগ পাম। বাই বাই।